ওম নমঃ শিৱায়। সকলোৰে মাজত বিৰাজমান হৈ থকা প্ৰতি আত্মাক দৈনিক ৰাশিফলৰ পৰা নমস্কাৰ জনাইছোঁ আৰু লগতে স্বাগতম জনাইছোঁ এই চেনেলটিলৈ। ওম নমঃ শিৱায়। আজি লৈ আহিছোঁ ভগৱান শিৱৰ 12 নাম দৈনিক ৰাশিফলৰ বিশেষ প্ৰস্তুতি কেৱল আপোনালৈ। আজি লৈ আহিছোঁ ভগৱান শিৱৰ 12 নাম। শিৱ পুৰাণ আৰু শিৱ ৰহস্য গ্ৰন্থত কোৱা হয় যে এই 12 নাম জাপ কৰিলে আপুনি ভগৱান শিৱক নাইবা শিৱলিংগক বেলপত্ৰ বা ফুল অৰ্পিত কৰিলে এই 12 নাম জাপ কৰিব লাগে। আপুনি ভাবিব নোৱাৰাকৈ ভোলে বাবাই এনেকুৱা চমৎকাৰী কৰি দিব। এই নিয়ম পুৱা ভাগত নিতৌ কৰিলে নিজৰ দিনটো ভালকৈ পাৰ কৰিব পাৰি আৰু সদায় ল'লে নিজেও পৰিৱৰ্তন হোৱা দিশ দেখা যায়। প্ৰতি মাহৰ শিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰিত এই নাম ল'ব পাৰি। এনে কৰিলে বাবা পূৰ্ণ কৃপা লাভ কৰিব পাৰিব। আহকচোন জানো আমি এই শিৱ বাবা 12 নাম। ওম সোমনাথেই নমঃ। ওম শিৱায় নমঃ। ওম ৰুদ্ৰায় নমঃ। ওম মহেশ্বৰায় নমঃ। ওম পিনাকেই নমঃ। ওম মহাদেৱেই নমঃ। ওম হৰিকেশেই নমঃ। ওম বিৰূপাক্ষায় নমঃ। ওম ত্ৰিপুৰায় নমঃ। ওম সম্ভৱেই নমঃ। ওম মহাকালেশ্বৰায় নমঃ। ওম বৈদ্যনাথেই নমঃ। আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।